হাই গাইস, হাই কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিব বনাইছোঁ। এনেই থকাতকৈ এনেনো কি কৰিম, তাৰ কাৰণে এটা এনেই মিনি ব্লগ বনালোঁ আৰু সৰু সুৰাকৈ। এতিয়া মই দোকান দি আছোঁ। কামটো নাই বৰ্তমান, পথাৰত আছে, পথাৰতো কাম যোৱা নাই আজি। আপোনালোকক এটা কাৰণে এটা ভিডিঅ'কে দি আছোঁ, আপুনি চাই পাওক। ইয়াত দেখিছা, এই মাত্ৰ কাৰেণ্ট আহিল। ইমান গৰম দিনটা গৰম, আজি ইমান গৰম গেল। এই চাৰে ৰাতি আজি শুবই পৰা নাই, ইমান গৰম। কি কম, গৰমতো গৰম পোৱাই নালাগে এখন। মানে দোকান এনেই সৰুকৈ দিছোঁ আৰু এনেই থকাতকৈ। কি কৰিম, বাহিৰত যাবতো আমাৰ একো নাই, দোকানতে আছোঁ আৰু বৰ্তমান। দেখাই দিছোঁ, ইয়াৰ দোকান আছে আমাৰ গাঁৱতে আছোঁ আৰু ঠাকুৰবিলা। আমাৰ গাঁৱৰ নাম ঠাকুৰবিলা বজাৰ হয়। সেইটোৱেই আৰু দোকানৰ বিলাক দেখাই আছোঁ, বাহিৰৰ পৰা ভিউবিলাক চাই লওক। দেখিছা, ইয়াত ফিল্ড আছে, ফিল্ড আছে। কমিউনিটি হল হৈ আছে, এখনো কমপ্লিট হোৱা নাই। দোকানৰ পিছফালে আছে এইটো হল। ইয়াত দেখিছে না হলখন? সৰুটো ভালকৈ দেখা নাযায় নেকি? এতিয়া অলপ দেখা পাইছে না? এইটো মেঘালয় চাব চেণ্টাৰ। বহুত গৰম নাই আজি, ইমানতে সামৰণি মাৰিলোঁ। আৰু নতুন ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকৰ আশীৰ্বাদৰ পাল দিয়ে থাকিম, ভালে যদি থাকোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু ছাপোৰ্ট কৰিলেহে মোকো ভিডিঅ'খন বনাই অলপ ভাল লাগিব। সেয়ে আৰু ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'খন।